হা পানী বহুত আছে নেকি? পানী বহুত আছে বোলে। এই আমাৰ দীপদা যাই আছে। দীপকে হাই কৰি দি। তো গাইজ ভিউটো মজা লগা হৈছে আপোনালোকে চাই থাকক। ইয়াতে খানা খাই আছে গাইজ, আপোনালোকে দেখুৱাই আছো। তো গাইজ পুনৰ এটা মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো আজি আমি বহুত নম্বৰত ব্লগ দিছো মই। ডুল আছে, তো আমি আজি নদী পাৰত ফুৰিবলৈ আহিছো না ডুল? নদী পাৰ ইয়াতে পিকনিক প্লেচ বুলি ক'ব পাৰি। ইয়াতে খানা চানা খোৱা হয়। তো গাইজ আমি আহি পালোঁ ইয়াত পিকনিক প্লেচত। তো আমাৰ ওচৰতে, বেছি দূৰ নহয় ইয়াৰ পৰা। ইয়াত খৈৰবাৰী বুলি কয় এইখন। আৰু আমি ইয়াত ডেকাহঁত আহিছোঁ গোটেই মাহে। ইয়াতে খানা খাই আছে। এটা ভাল এটা পিকনিক প্লেচ, জানুৱাৰী সময়ত আহিব পাৰে। ইয়াতে তামাম মানুহ হয়, মই দেখাই পাইছে। সেইফালে খানা খাই আছে। তো গাইজ আমাৰ ইয়াত আহি কি হৈ আছে? তো আমাৰ ভাই এটা ৰিল বনাব, আপোনালোকক ইউটিউবত দেখা পাব। তো ভিডিঅ'টো চাই থাকিব। মই ৰিলটো ভিডিঅ'টা দে আৰম্ভণি। তো আমি এইবাৰ খৈৰবাৰীখন আপোনালোকে দেখা পাইছে, পিছফালে আছে খৈৰবাৰী, য'ত আমি ইয়াতে খানা খাওঁ। পৰা এইবাৰ চাহ অলপ কেমেৰা দেখিন চা। পৰা কেনেকুৱা লাগিছে অলপ মনৰ অলপ কৈ দিয়া। ইয়াত আহি ভাল লাগিছে নে লগা নাই? ভাল লাগছে। আমাৰ মানে গাঁৱলীয়া ভাষাটো তিৰিবেটো বহুত ভাল লাগিছে। তিৰিবে বহুত এটা ইনষ্টাত গোটেই মানে পষ্ট ফালি দিম। থপৰা মুখ থাকিলেও মুখ বেয়া হ'ব পাৰে, কিন্তু ইনষ্টা আমি হিলাই দিম। আমাৰ ফটোত বহুত লাইক আহে। অফিচিয়েল পৰা ইও এটা ব্লগাৰ হ'ব খুজি আছে মোৰ দৰে, কিন্তু হ'ব পৰা নাই এতিয়ালৈকে। আইফোন নেকি? কেনেকুৱা লাগিছে? ভাল লাগিছে, ইয়াৰ পৰিৱেশটো সুন্দৰ। ভাল লাগিছে। এতিয়া আমি খানা চানা খাওঁ মাজে সময়ে। দ্বীপ আছে আমাৰ। দ্বীপ কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, একদম চালিয়া। তো ইয়াতে আহি বগৰী গাছ দেখা পালোঁ আমি খৈৰৰ তলত। তো দ্বীপ কি কবি অলপ? এইটো বগৰী গাছৰ পৰা ছিঙা খা। খাই মজা লাগিছে না? পৰা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? মজা লাগিছে না? তো গাইজ মোক এটা বগৰী খুৱাইলে ভাল আছিল। এইখনেই হৈছে খৈৰবাৰী। কি ধুনীয়া ঠাই। ইয়াত খানা চানা খাব পাৰে বঢ়িয়াকৈ। ইয়াতে আমাৰ লগৰবিলাকে কিবা চেণ্ডেল দলিয়াই খেলাই আছে। কি হ'ব? তো এই ধুনীয়া ঠাই। তো ওচৰতে নদী আছে, বগৰী গছ আছে, বঢ়িয়া। খানা চানা খাব আহিব পাৰে আমাৰ খৈৰবাৰীত। এই দ্বীপে গান গাই আছে, কিবা গান গাই আছে বুজি পোৱা নাই, কিন্তু আমাৰ দ্বীপ আছে, দ্বীপ ভাই আছে। কেনেকুৱা লাগিছে ইয়াত আহি? তো ইয়াত আহি ভালে লাগিছে, পুৰা পিকনিক প্লেচ ধুনীয়া। তো ইয়াত আহক, পিকনিক খাওক, কিন্তু ইয়াত লেতেৰাকৈ নাযাব, বঢ়িয়াকৈ চাফাকৈ যাব পুৰা একদম। আমাৰ ট্ৰিপ কেনেকুৱা লাগিছে ইয়াত আহি? বিৰাট ধুনীয়া পৰিৱেশ। পৰিৱেশটো আমাৰ ওচৰতে আছে, শুনা নহয়? এতিয়া আমি ৰিল বনাই আছে। তো আমি এইটো নদী, এইটো আপুনি দেখিছে? এইটো নদী, এইটো নদী, এইটো নদী। পৰা যাব পাৰি একবাৰ পাৰি? কিয়? পানীত ডুব পাই নহয়। চাপটো মাৰি দিলে ভাল আছিল। মোবাইল আছে, এতিয়া পানী কোনে লিখি ল'ব ন? তো গাইজ মানে মই এতিয়া ঘৰতে আছোঁ। তো গাইজ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো বহুত নম্বৰৰ ব্লগ দিছোঁ। তো কেনেকুৱা লাগিছে নাজানো। তো আমাৰ দীপদা আছে ইয়াত। দীপদা নহয়, মোতকৈ সৰু হ'ব যেনিবা, আমি একে বয়সত। এতিয়া পৰাকৈ মোক ভিডিঅ' বনাই আছে আৰু নিজে হাঁহে। গাইজ ভিডিঅ' বনালে লাজ কৰিব নালাগে, এনেকৈ অপেন বনাব লাগে। ইয়াতে খাওঁ মানুহ চানুহ নাই। তো গাইজ মই এতিয়া ভিডিঅ' বনাব আহিছোঁ। তো এতিয়া দেখা পাইছে তো ইয়াতে আহি গাইজ এটা কুকুৰ দেখা পালোঁ, বেলেগ অদ্ভুত কুকুৰ এটা গাইজ দেখা পাইছে। কালা কি কিটা কুকুৰ এটা। কৃষ্ণ প্ৰভু জগন্নাথ